ধুবুৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে ধুবুৰীৰ সুসন্তান বীৰ অংকিত প্ৰসাদে। BCCI আণ্ডাৰ-16 বিজয় মাৰ্চেণ্ট ট্ৰফি 2024-25ত অসমৰ হৈ খেলিব ধুবুৰীৰ চাৰচুডৰ নিবাসী উত্তম প্ৰসাদৰ পুত্ৰ বীৰ অংকিত প্ৰসাদে। আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ তালিকাত অংকিতৰ নাম প্ৰকাশ পোৱাৰ লগে লগেও আনন্দিত হৈ পৰিছে অংকিতৰ পৰিয়ালৰ লগতে ধুবুৰীবাসী। অংকিতৰ খুৰা মনোজ প্ৰসাদে সংবাদ মাধ্যমত কি ক'লে শুনক। আউট মোমেণ্ট হয়। মোৰ ঘৰৰ ল'ৰা, মোৰ ল'ৰা ইমান দূৰ আগবাঢ়ি গৈছে, ইমান দূৰত স্থান পাইছে, অকল মোৰ কাৰণে নহয়, গোটেই ধুবুৰীবাসীৰ কাৰণে, গোটেই ধুবুৰীবাসী ৰাইজ মোক এতিয়া কৈ আছে এইটো প্ৰাউড মুমেণ্ট হয়। সেই প্ৰাউড মুমেণ্ট এওঁত যেতিয়া কয় মোক নিজাকে ভাল লাগে যে সঁচাকে মানে মইতো ভাবাই নাছিলোঁ যেতিয়া মানে কেতিয়াবা যে সি ইমানলৈকে পাব। এতিয়া মোক ভাল লাগি আছে যে তাই ইমান দূৰলৈকে গৈছে আৰু ইমান ভাল খেলুৱৈ চবেই কৈ আছিল, আগৰ পৰাই কৈছে, কিন্তু মই কেতিয়াবা ভাবা নাই সেইটো ইমান দূৰলৈকে পাব বুলি। তো এইটো প্ৰাউড মুমেণ্ট হয়, ভাল লাগে। তাৰমানে মই যিহেতু টাইলছৰ বেপাৰ কৰোঁ, মই গুজৰাট দিল্লী যাবই লাগে। তো হ'ল কি এবাৰ মই সেইখিনি থকা অৱস্থাত মই একচুৱেলি বাহিৰত গ'লে কিবা কিবি লৈ আহোঁৱে আৰু পৰিয়ালৰ কাৰণে। মই সেইখিনি থকা অৱস্থাত এবাৰ ফোন কৰিল যে খুৰা মোৰ কাৰণে কিন্তু এটা ভাল বেট লৈ আহিবি। তো বিচাৰিছে সি, মই ক'লোৱে মই আপোনাক তাক মানে ক্ৰিকেট খেলা দি ভাল হ'ব বুলি কেতিয়াও হেৰি কৰা নাই, কিন্তু তাই অলপ ক্ৰিকেট খেলে কাৰণে মই তাক ভাল এটা বেট লৈ আহিছিলোঁ গুজৰাটৰ হেৰিৰ পৰা। তো এতিয়া মোৰ সেইটো ছাকচেছ বুলি লাগি আছে, মানে সেইটো বেটটো ডাঙৰ কথা নহয় যে মই তাৰ কাৰণে লৈ আহি দিছোঁ, সি খেলিছে এইটোৰ পৰা আজি ইমান দূৰলৈকে গৈছে। আই এম মানে ৰিয়েলি হেপী। ঘৰৰ পৰা ছাপোৰ্ট চাওক, ঘৰৰ পৰা চবতকৈ বেছি হেঁচা মই দিছিলোঁ তাক খেলিব নালাগে বুলি। মই তাক কৈছিলোঁ তই খেলিব নালাগে। ইভেন মই কেতিয়াবা তাক খঙাই কৈছিলোঁ তোৰ বেটটো মই জুই লগাই দিম, তই পঢ়া শুনা কৰ, খেলিব নালাগে। কাৰণ আমাৰ ধুবুৰীত ইমান বেছি স্ক'প নাই যে তই ইমান দূৰলৈকে পাবি। গতিকে পঢ়া শুনা নকৰিলে পিছৰ ফালে তোৰ দিগদাৰী হ'ব, তোৰ কেৰিয়াৰত দিগদাৰী হ'ব, তোৰ ফিউচাৰত দিগদাৰী হ'ব। মই বহুতবাৰ মানে কেতিয়াবা মাৰিছোও তাক, কেতিয়াবা ক'লো নহয় তাৰ বেটটো জুই লগাই দিম বুলি কৈছে। তেতিয়া সি মোৰ পৰা এনেকে হাত ধৰি কৈছে খুৰা মই পঢ়া শুনাও কৰিম কিন্তু মোক খেলিব দে, মই কিন্তু খেলা নহ'লে কিন্তু মোৰ নহ'ব, মই খেলিম। পিছত তাৰ ঘৰৰ খুৰীহঁত, মাকৰ ভণ্টি চবেই কোৱাৰ পিছত মই এৰিব লগা হৈছে। আল্টিমেটলি আজি পাইছে মোৰ আই এম ছাকচেছ, এণ্ড লিটিল বিট ছাকচেছ হওক আৰু আগবাঢ়িব দিয়ক তাক, এইটো মোৰ আশা হয়। সি হেপী কনভেণ্টত পঢ়ে আৰু চবতকৈ মানে এই ক্লাছত সি ক্লাছ চেম্পিয়নো হৈছিল, স্কুল চেম্পিয়নো হৈছিল। আমাৰ ধুবুৰীত চাওক, আমাৰ ধুবুৰীত এইটো স্ক'প বৰ কম, আগৰ পৰাই কম আছিল, আমি সৰু থকাৰ পৰাই কম আছিল। মই ধন্যবাদ দিব বিচাৰিম তাৰ কোচ মিঠু দা যে আছে, তাৰ কোচক ধন্যবাদ দিলোঁ। মই ধন্যবাদ দিলোঁ আছাম ধুবুৰী ক্ৰিকেট এছ'চিয়েশ্যনক, তাৰ লগত থকা যিমান আমাৰ সংস্থাৰ যিমান কাৰ্যকৰ্তা আছে সিহঁতক ধন্যবাদ দিলোঁ, আৰু ধন্যবাদ দিলোঁ আছাম ক্ৰিকেট এছ'চিয়েশ্যনক। ইহঁতক আৰু ৰিকুৱেষ্ট কৰিলোঁ ফিউচাৰত যাতে আমাৰ ধুবুৰীত পটেঞ্চিয়েল বহুত আছে, আপুনি ক্ৰিকেট নহয় আৰু অকল আমাৰ চুইমাৰ হ'ব, বহুত স্ক'প আছে ধুবুৰীৰ পৰা। যদি মানে মানুহ বিচাৰে বা মই অলিম্পিক এছ'চিয়েশ্যনকো ক'ব বিচাৰিছোঁ, যদি বিচাৰে আমাৰ ইয়াত চুইমাৰো বহুত পাব, আমাৰ ইয়াত খেলুৱৈ বহুত পাব। বাট আমাৰ ইমান স্ক'প নাই। আমি পটেঞ্চিয়েল মানুহকেইটাক যে বিচাৰিম বা কোনে ল'ব পটেঞ্চিয়েল, কোনে বিচাৰি ফুৰিব, তাৰ পটেঞ্চিয়েলটো ইমান আছে। তো সেইকাৰণে মই ক'ম যে আমাৰ ধুবুৰীত বহুত স্ক'প আছে, যদি গুৰুত্ব দিয়া হয় এইখিনিৰ পৰা বহুত খেলুৱৈ ওলাই আহিব। গতিকে চৰকাৰক আপুনি অনুৰোধ জনালোঁ এইটো যে আগবাঢ়িবৰ কাৰণে, আমাৰ কাৰণে ধুবুৰীত চাবৰ কাৰণে অনুৰোধ জনালোঁ মই।